গুড মৰ্ণিং সকলোকে। মই পুৱাই ব্লগ আৰম্ভ কৰি দিছোঁ। যিহেতু এইকেইদিন 4-5 দিনমানে হ'ল মই ভিডিঅ' দিয়া নাই। মোৰ গাটো ইমান এটা ভাল নাছিলে। বেলেগ বেছি একো প্ৰব্লেম নাই, কিন্তু মোৰ গেছৰ প্ৰব্লেম আছে। সেইটো কাৰণে পেটটো বেয়া লাগি আছিলে, সেইকাৰণে ভিডিঅ' কৰা নাই। সেইবাবে মই পুৱাই আৰম্ভ কৰি দিছোঁ। বলক এতিয়া লাহে লাহে ষ্টাৰ্ট কৰি থাকোঁ আৰু কাম কৰিবলৈ। এই যোৱাকালিয়ে কাপোৰ আনি থোৱা জপাই নাই, এতিয়া এইখিনি জাপি লওঁ। গা পা ধুই চাকি বন্তি জ্বলালোঁ, কিন্তু বিচনা উঠোৱাই নাই। বিচনাখন মই উঠাই লওঁ। বিচনাখন উঠোৱা হৈ গ'ল, এতিয়া খোৱা যোগাৰ কৰোঁ। আজি ৰাতিপুৱা ভাত খাব লৈছোঁ। এইফালে কণী, আলু, পিঁয়াজ এইবোৰ মিলাই একেলগতে ভাজি ল'লোঁ, আৰু এয়া ভাত, কাৰণ কালি ৰাতিৰ ভাত ধেৰ আছিলে। সেইবাবে বোলো আজি ভাতে খাই দিওঁ ৰাতিপুৱা। ভাত খাব মন নাযায়, ভাত খালে খুব টোপনি ধৰে। হ'লেও ঠাণ্ডা ভাতখিনিতো পেলাব নোৱাৰি, সেইবাবে ভাত খাবলৈ লৈছোঁ। এতিয়া মই ভাতখিনি খাই লওঁ। এইখিনি চিকেন, ইয়াত আজি বনাম চিকেন। এতিয়া মই এইখিনি আধা ঘণ্টামান মেৰিনেট কৰি ৰাখোঁ। নিমখ দি দিছোঁ, হালধি, তাৰপিছত অলপ তেল দি দিওঁ। এতিয়া এইখিনি ধুনীয়াকৈ সানি সনা হৈ গ'ল। এতিয়া ঢাকনখন মাৰি থৈ দিওঁ। আকৌ বনাবলৈ হ'লেই নহয়। ৰাতিপুৱা খালোঁ যে ভাত, টোপনি লাগে বুলি ক'লোৱে। অলপ শুইয়ে দিলোঁ আৰু উপায় নাই, গাটো ভাৰী লাগিলে। এতিয়া শুই উঠিছোঁ, ভোক লাগিছে। মাংসখিনি মেৰিনেট কৰি থৈছিলোঁৱে, সেইখিনি এতিয়া বনাওঁ। সেইখিনি বনাবলৈ এতিয়া যা যোগাৰবোৰ কৰোঁগৈ। বলক এতিয়া পাকঘৰত যাওঁ। আৰু সেইফালে দেখিছে নাই, ক'লা হৈ আহিছে। এতিয়া সম্ভৱ বৰষুণেই দিব। মাংসখিনি বনাবলৈ আলু কাটি ল'লোঁ, এফালে বিলাহী এটা কাটি লৈছোঁ, আদা নহৰু দালচেনি ইলাইচি। এতিয়া মই কেৰাহীত অলপ তেল দি দিওঁ। তাই নিচিনাকৈ মছলাখিনি ভাজি ল'ব লাগিব, আৰু বেছিকৈ নেদেখাওঁ মই। পানী অলপ দি দিওঁ। থুলমূলকৈ দেখাই দিছোঁ আপোনালোকক, যিহেতু একদম শ্বৰ্টকাটত বনাইছোঁ। ভালকৈ এদিন বনাই ধুনীয়াকৈ দেখাম বাৰু। অকণমান নিমখ দিব লাগিব, নিমখ অলপ দি দিছোঁ। এতিয়া এইখিনি মই ঠাণ্ডা পানীয়ে দিওঁ দেই, গৰম পানী কৰিবলৈ পাহৰোঁ। কিন্তু যি বনালেও মই ঠাণ্ডা পানীয়ে দিওঁ। বহুতে গৰম পানী দিয়ে, গৰম পানী দিলে ফটাফট উতলে, আৰু সেয়াই। এইখিনি মাংসখিনি হৈয়ে গৈছে, আৰু অলপ পানী শুকাব লাগিব। ঢাকনখন খুলি থৈ দিওঁ, তেতিয়া জলদি পানীখিনি শুকাই যাব। হাই ফ্ৰেণ্ডছ, কি খবৰ? সন্ধিয়া হ'ল, চাকি বাতি দিলোঁ। এতিয়া মই চাহ খাওঁ। চাহ বনাবলৈ যাওঁ পাকঘৰলৈ। দুপৰীয়া খাই বৈ শুলোঁ অলপ, তাৰপিছত ওপৰত অলপ খোজকাঢ়ি আহিলোঁ, চাকি দিলোঁ। এতিয়া চাহ খাওঁ।
চাহৰ লগত মেৰিগ'ল্ড বিস্কুট আৰু চাহ, বেলেগ একো নাই। এতিয়া মই চাহটো খাই লওঁ। চাহ তাহ খোৱা হৈ গ'ল। ৰাতি মই একো নবনাওঁ, দুপৰীয়াৰে চিকেন অলপ আছে, সেইখিনিৰে মই ভাত খাম। আজিলৈ মোৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। মোৰ ব্লগটো চাই যদি অলপো ভাল লাগিছে তেনেহ'লে কাইণ্ডলি লাইক এটা কৰি দিব। আৰু যিসকল মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰতো সহায় লাগিবই। সেইবাবে মোক এইকণ সহায় কৰি আগুৱাই লৈ যাবলৈ আপোনালোকে যেন সহায় কৰে। বাই বাই আৰু শুভৰাত্ৰি।